1 মাহ 30 দিন আপুনি লওক, অকল ফৰ্মুলা মতে ট্ৰেড কৰক। যদি সৰ্বমুঠ আপোনাৰ লছ হয়, যদি আপুনি লছত যায়, আপোনাৰ লছ হয়, তেনেহ'লে সম্পূৰ্ণ পটকে মই ঘূৰাই দিম। জীৱনটো যদি নিজে ভবাৰ দৰে কটাব বিচাৰে, তেনেহ'লে আপোনাৰ ইনকম বা আপোনাৰ ব্যৱসায় হিচাপে আপুনি ট্ৰেডিংটো ল'ব পাৰে। আৰু ট্ৰেডিঙেহে আপোনাৰ জীৱনটো আপুনি বিচৰাৰ দৰে আপোনাক কটোৱাব পাৰিব। কিন্তু ট্ৰেডিং আপুনি কৰিব পাৰিবনে বা মই কৰিব পাৰিমনে? আমি ট্ৰেডিং কৰি আছোঁ, কিন্তু টেকনিকেল জানি। কিন্তু আপোনালোকে ট্ৰেডিং কৰিব বিচাৰিছে টেকনিকেল নজনাকৈ। মই আশা কৰিম আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে যদি ওপৰলৈ গৈছে বুলি আপুনি ট্ৰেড ল'ব নোৱাৰে, তললৈ আহিছে বুলিও আপুনি ট্ৰেড ল'ব নোৱাৰে। আপুনি যদি বিচাৰে, তেনেহ'লে ক'ৰ পৰা ওপৰলৈ যাব, ক'ৰ পৰা তললৈ যাব, কিয় যাব, কেতিয়া যাব, সকলোবিলাকক টেকনিকেল বুলি কোৱা হয়। আৰু সেই টেকনিকেল এনালাইচিছ আপোনালোকে নিজে শিক্ষা গ্ৰহণ কৰিব লাগিব। যেতিয়ালৈকে আপোনালোকে টেকনিকেল নিশিকে, তেতিয়ালৈকে আপোনালোকে পূৰ্ণাংগ ৰূপত এজন ট্ৰেডাৰ হ'ব কেতিয়াও নোৱাৰে। আপুনি কিয় লছত আছে জানেনে? কাৰণ আপোনাৰ শিকাৰ মানসিকতা নাই। আপুনি দেখিছে মাৰ্কেটখন ওপৰলৈ গৈছে, ধৰ গ্ৰীণ কেণ্ডেল বনিছে, আপুনি ট্ৰেড লৈ লৈছে। মাৰ্কেটখন তললৈ আহিছে, ৰেড কেণ্ডেল বনিছে, আপুনি ভাবিছে তললৈ আহিছে যেতিয়া মই তললৈ পি লগাম, মই পইচা পাম। কিন্তু যেতিয়াই মাৰ্কেটখন ওপৰলৈ গৈছে, এইবিলাক কিয় হৈছে আপোনালোকে জানেনে? আপোনালোকে এইটো হোৱাৰ কাৰণটো হ'ল আপুনি মাৰ্কেটখন শিকাৰ মানসিকতাৰে নাই আপোনাৰ। আপুনি শিকিবই বিচৰা নাই। আপুনি শিকিব বিচৰা নাই যে ক'ৰ পৰা মাৰ্কেট ওপৰলৈ যায়, ক'ৰ পৰা তললৈ যায়, সেই কথাটো আপোনালোকে জানিব বিচৰা নাই। আপোনালোকে চাওক, এক্সপিৰিয়েঞ্চ মেটাৰ কৰে। এইটো কথা নহয় যে আপুনি মোৰ ওচৰলৈ আহিলে, মোৰ ইয়াত কোৰ্চ কৰিলে, তাৰপিছত আপুনি প্ৰফিটেবল নহ'ল। কিয় হ'ব আপুনি প্ৰফিটেবল? আপোনাক যেনেকৈ দিছিলোঁ আপুনি তেনেকৈ কৰিছে। আপোনাক যিটো দিয়া হৈছিলে তেনেকৈ আপুনি কৰিছে? নাই কৰা। 1 লটকৈ কিমান দিন কৰিব কৈছিলোঁ মনত আছে? কৰিছে আপুনি? নাই কৰা। কেনেকৈ আপুনি প্ৰফিটেবল হ'ব? প্ৰফিটেবল আপুনি হোৱাটো বহুত দূৰৰ কথা। কাৰণ কিয় জানেনে? আপোনাৰ শিকাৰ সঁচাকৈ মানসিকতা নাই। আপুনি ৰেড কেণ্ডেল দেখিছে, তললৈ বুলি ট্ৰেড লগাইছে। গ্ৰীণ কেণ্ডেল দেখিছে, ওপৰলৈ বুলি ট্ৰেড লগাইছে। আপুনি জানেনে প্ৰত্যেকটো ৱেভ যেতিয়া মাৰ্কেটখন ওপৰলৈ গৈ আছে আৰু এজেগাৰ পৰা তললৈ আহিছে, আপুনি জানেনে ক'ৰ পৰা তললৈ আহিব আৰু ক'ৰ পৰা তললৈ আহিছে? একুৰেট জেগাটো আপুনি জানেনে? যদি আপুনি টেলিগ্ৰাম চেনেল চাইছে, তেনেহ'লে আপুনি গম পায় মই সেই জেগাটো আগতীয়াকৈ আপোনালোকক দিওঁ। আৰু সেই জেগাৰ পৰাই মাৰ্কেটখন নামি আহে। ঠিক তেনেদৰে ক'ৰ পৰা ওপৰলৈ গৈছে? মাৰ্কেটখন ওপৰলৈ ক'ৰ পৰা গৈছে? তললৈ আহি আছে। এজেগাত আপোনালোকক মই শিকাওঁতে এটা কথা কওঁ যে এৰোপ্লেনত যাবলৈ হয়, আমি এয়াৰপৰ্টলৈ যাব লাগিব। আমি এয়াৰপৰ্টত গৈ পিনি প্লেন ল'ব লাগিব। আমি যদি ট্ৰেইন ষ্টেচনত গৈ যদি ফ্লাইটৰ কাৰণে ৰখি থাকোঁ, মই মূৰ্খ। সিমানেই কথা। মই মূৰ্খ। মোৰ মানসিকতাটো আচলতে এনেকুৱা নহয়। মই অকলে প্ৰফিট কৰি, মই অকলে এনজয় কৰি, মই চব কৰি থাকিব পাৰোঁ। কিন্তু মই অসমীয়া মানুহ, মই অসমীয়া ল'ৰা। মোৰ মানসিকতা এনেকুৱা ধৰণৰ নহয়। যদি মোক কোনোবাই চিনি পায়, তেওঁলোকে মোক সকলোৱে জানে মই অকলে গ্ৰ' কৰা ল'ৰা নহয়। মই সকলোকে লৈ যাব বিচাৰোঁ। কিন্তু আপোনালোকৰ সেই মানসিকতা থাকিব লাগিব যে আপুনি শিকিব বিচাৰে, আপুনি ষ্টক মাৰ্কেটত ট্ৰেডিং কৰিব বিচাৰে। ট্ৰেডিংটো ইমান সহজো নহয়। আপুনি ভবাৰ দৰে, মই ভবাৰ দৰে ইমান সহজো নহয় আৰু ইমান কঠিনো নহয়। সহজ এইটো কাৰণে নহয় কাৰণ আপুনি চেষ্টা কৰিব নিবিচাৰে, আৰু কঠিন এইটো কাৰণে নহয় কাৰণ কিছুমানে শিকিব বিচাৰে। এবাৰ যদি আপুনি এই ফৰ্মুলা বা এই ষ্ট্ৰেটেজিটো যদি আপোনালোকে এবাৰ শিকিলে, মই আপোনাক গেৰেণ্টি দি ক'ব পাৰোঁ যে মাহেকত 1 মাহ 30 দিন আপুনি লওক, অকল ফৰ্মুলা মতে ট্ৰেড কৰক। যদি সৰ্বমুঠ আপোনাৰ লছ হয়, যদি আপুনি লছত যায়, আপোনাৰ লছ হয়, তেনেহ'লে
সম্পূৰ্ণ পটকে মই ঘূৰাই দিম। মোৰ ইমানকণ সাহস আছে, মোৰ ইমানকণ ক'বলৈ মোৰ দম আছে, তো আপোনালোকে পাৰিব। কিছুমানে মোক অপশ্যন গ্ৰীক্সৰ কথা সেইদিনাখন এজন মানুহে মোক টিম মেম্বাৰে কৈছে যে মোৰ টিমৰ এজন মানুহে কৈছে যে আপোনাক ফোন কৰিছে যে মানে যে পৰীক্ষা কৰিছে যে ডেল্টা থিটা গামা মানে কি মোক সুধিছে। আপুনি অপশ্যন গ্ৰীকৰ বিষয়ে কি জানে? জানে আপুনি অপশ্যন গ্ৰীক্স কি আছে? অপশ্যন গ্ৰীক্স কেইটা? 4টা বুলিহে পাই আছে আপুনি, 5টা ৰটো ধৰি লওক, গম পাইছেনে? ডেল্টা থিটা গামা কি হয় মই কওঁ, আপোনালোক এইবোৰ একোৱেই মেটাৰ নকৰে। মোৰ ইয়াত অকল টেকনিকেল শিকা হয়। যদি আপুনি টেকনিকেল এনালাইচিছ শিকিব বিচাৰিছে, মই আপোনাক এইটো নিশিকাওঁ যে কেতিয়া কি ল'ব কি নল'ব। মই আপোনাক এইটো শিকাম যে কেতিয়া মাৰ্কেটখন ওপৰলৈ যাব, কেতিয়া মাৰ্কেটখন তললৈ যাব। এই বস্তুটোহে আপোনালোকক মই প্ৰভাইড কৰিম। যদি আপুনি ট্ৰেডিং কৰিম বুলিয়ে ভাবিছে, তেনেহ'লে শিকাত দেৰি কিয়? এতিয়াত কিয় কম্প্ৰমাইজ কৰিছে? যদি আপুনি প্ৰত্যেক দিনে 10,000, 5,000, 20,000 যদি কমাম বুলিয়ে ভাবিছে, তেনেহ'লে আপুনি সেইটো হিচাপত কষ্টওতো কৰিব লাগিব। এতিয়া কষ্ট মানে কি? এই সকলোবিলাক কষ্ট মানে কি? কষ্ট মানে হ'ল এনালাইচিছটো আপুনি কৰিব লাগিব। এই সকলোবিলাক যদি আপুনি ইজিতে কৰিব বিচাৰে বা আপোনালোকে শিকিব বিচাৰে, তেনেহ'লে আমাৰো অফলাইন ক্লাছ আপোনালোকে জইন কৰিব পাৰে। কিন্তু মই এইটো কোৱা নাই যে আপোনালোকে আহক বুলি। যদি শিকাৰ মানসিকতা আছে, টেকনিকেল এনালাইচিছ শিকিব বিচাৰে, তেনেহ'লে আহক, আৰু শিকাবলৈ মই ৰেডি আছোঁ।